আমাৰ এই সপ্তমী পূজা আজি দিনটো গ'ল আৰু ভোগ খোৱা ষ্টাৰ্টেই হ'ল চাওঁতে চাওঁতে পূজা যাবৰে হ'ল পূৰা ৰান্ধা বাঢ়া লাগি আছে পূৰা বিলেনি লাগি আছে বঢ়িয়া হয়নে খুৰা আমাৰ সপ্তমী পূজা শেষেই হ'ল মোটামুটি মানে আৰতি আছে বাৰু ৰাতি দিনৰ পূজা শেষ জয় মা বিক্ৰী কেনে এই বঢ়িয়া আমাৰ ফুচকাৰ দোকান আছে এই জিলাপিৰ দোকান ইফালে আমাৰ মানুহ খাই আছে তো ফাইনেলি আমি ভোগ খাব ধৰিলোঁ আৰু এইগিলা বিলাইনি আমি চব লাষ্টত বিলাইনি পাই চব এই তাৰমানে ই অলপ চালোঁ বাৰু আধাবিলাকে বহি গ'ল তো আমাৰ পূজা চলি আছে মহাসপ্তমী আজি চব ঠিক অনুষ্ঠান চলি আছে কিন্তু এটা বস্তু মনত পৰিলে বেয়া লাগে বাৰু আমাৰ মৰমৰ জুবিন দা গোটেইকেইজনকে শ্ৰদ্ধাঞ্জলি দিয়া হৈছে ইয়াতে কিন্তু আমাৰ হাত থ্ৰুত বহুত মিছ কৰা যায় তেখেতক সদায় মনত থাকি যাব আমি এতিয়া এটাই প্ৰাৰ্থনা কৰি আছোঁ যাতে সোনকালে ন্যায় পায় জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ বিলেনি একদম লাষ্টক লাগি থাকে চিনাক্ত কৰি দিয়াটো প্ৰয়োজন হয় না ভাল কামৰ এপ্ৰিচিয়েট কৰিব লাগে সেইকাৰণে কৈছোঁ আৰু গুঞ্জন দা আমাৰ চব বিলে লাষ্টত খালাক আমাৰ লগত একেলগে মই গেটআপটো দেখাই দিছোঁ বাৰু নাই ইও লাগছি ইও কষ্ট কৰিছে হ'ব আমি এনেকৈ চলাই নিব লাগিব পূজাখন আৰু নে কি কোৱা সেইটোৱে জয় মা আর পাথক সাথক গুছি গেল ভাত খাই এতিয়া শেষ সপ্তমী পূজা শেষ ঐ তাকে তোৰ টেনশ্যন হৈছে তহঁতে এইগিলা খালিও নীলমণি দা সপ্তমী পূজা শেষ কালি ৰাতি আমি নৃত্য উপভোগ কৰিম একেলগে চবে বাই বাই শুভৰাত্ৰি